তো গাইজ আজি ডাইৰেক্ট বাইকলৈ একদম আহি গ'লো। তো মানে জানৰ দেউতাকৰ বাইকখন তাৰমানে আমাক দিলে আজি চুনু আৰু মই। তাৰমানে জানৰ হাত ভাঙি থকাৰ কাৰণে আৰু তিনিটা উঠিব নোৱাৰিতো বাইকত, আৰু ডাবল হেলমেট লগাই লৈছোঁ। মোৰ লাইচেঞ্চখন আছে গতিকে লৈ আহিছোঁ, টেনশ্যন নাই। বাকী গাড়ী কাগজ পাতি চব লৈ লৈছোঁ ক্লিয়াৰ একদম। তো এতিয়া আমি ধুনীয়াকৈ শিৱসাগৰৰ বালিঘাটৰ পৰা শিমলুগুৰি এনেকৈ আমি মিনিমাম 1 ঘণ্টামান দূৰ ৰাস্তা এটাত যাম। ক'ত যাম কি কৰিম আপোনালোকে চাই থাকক, ভিডিঅ' চাই থাকক, আপোনালোকে গম পাব ক'ত যাম কি কৰিম নেকি চুনু। নাই এতিয়া ক'ম নাই নাপাবি। আহি এনে ৰাস্তাত বঢ়িয়াকৈ ছায়া দিয়াৰ কাৰণে ধুনীয়াকৈ অলপ ৰৈ দিলোঁ। বাইক লৈ বহুত দূৰলৈ আহিছোঁ, অচিনাকি জেগা, তো সেইকাৰণে অলপ লাহে গৈ আছোঁ আৰু ছায়া দিয়াৰ কাৰণে ৰৈ দিলোঁ অলপ। এনেই ৰৈ দিলোঁ আৰু ভাল লাগিল জেগাখিনি চাই। তো গাইজ আমি ক'ত গৈ আছোঁ আমিয়ে নিজে নাজানো, গতিকে আপোনালোকে আমি যাই য'ত পাওঁ, যি ডেষ্টিনেশ্যন পাওঁ আপোনালোকে দেখাম, খালি আপোনালোকে চাই থাকক ভিডিঅ'। আৰু গাইজ আমি য'ত আহি আছোঁ ন গাইজ, ৰাস্তা একদম পূৰা মাখন হয় আৰু কি সুন্দৰ পৰিৱেশ গাইজ, একদম আপোনালোকে চাই লওক কি মজা, একদম মজা লাগিছে বুলি ক'লোঁ, আহি বহুত ভাল লাগিছে। তো এনেকৈ সোমাই দিলোঁ হাইৰোডৰ পৰা ইফালে। ক'ত যাই আছোঁ আপোনালোকে চাই থাকক। তো গাইজ কি ক'লে হাইৱেৰ পৰা গাঁৱৰ ভিতৰৰে ক'ত গৈ আছোঁ তো দেখা পাব। এয়া গাঁৱৰ ভিতৰৰ ৰাস্তাৰে আহি আছোঁ, কি সুন্দৰ পৰিৱেশ চাওক না গাইজ। গাঁৱৰ মাজে গৈ আছোঁ। গাইজ কিমান কষ্ট কৰি একদম আপোনালোকৰ কাৰণে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। দেখিছে তাতে গাড়ী থৈ এয়া হাতত হেলমেট লৈ মানে গাড়ী একদম তলৰ পৰাই, তাৰ পৰা মই দেখাই পাইছে ই চুনু ভিডিঅ' কৰি দেখাইছে আপোনালোকক কিমান কষ্ট কৰি উঠি আহিছোঁ মানে ইয়াত। তো আপোনালোকক ভিডিঅ' ভাল দিবৰ কাৰণে আৰু ভাল কিবা প্লেচ দেখাব পাৰোঁ নেকি। তো গতিকে আমি এতিয়া বৰ্তমান আছোঁ এখন ধুনীয়া চাহ বাগানৰ মাজত, এখন পাহাৰৰ মাজত। এই পাহাৰখন মানে নামটো হ'ল এয়া আপোনালোকৰ চাই দেওশাল। এইখন দেওশাল পাহাৰ হয়। তো আমি ওপৰত যাব ট্ৰাই কৰিম, তো আপোনালোকে চাই দিয়ক ভিডিঅ'। তো শিৱসাগৰৰ পৰা ৱেলকাম জনালোঁ, শিৱসাগৰ দেওশাল। তো শিৱসাগৰ দেওশালৰ পৰা আপোনালোকক স্বাগতম জনালোঁ। তো ভিডিঅ' ধামাকা দিব একদম ট্ৰাই কৰি আছোঁ। তো চাই থাকক ভিডিঅ', কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব গাইজ। মানে ইয়াৰ পাহাৰৰ উঠা তেনেকুৱা অভ্যাস নাইতো, গতিকে সেইকাৰণে বোলে অলপ মানে একদম যি হ'ব লগা আছে হৈ গৈছে আৰু, গতিকে ইয়াৰ ওপৰত উঠি গৈ আছোঁ। তো সুন্দৰ এটা পৰিৱেশৰ মাজত আহিছোঁ আপোনালোকক ভিডিঅ' একদম ভাল দেখাবৰ কাৰণে। তো কিবা নাজাৰাটো চাওক না গাইজ, কি মজা নাজাৰা হয়। তো এই পাহাৰখনত খালি চাহ বাগানে, খালি চব চাহ গছেদি ভৰ্তি হৈ আছে। তো বেলেগ একো দেখাব লগা বেলেগ একো নাই, চাহ বাগান আৰু ধুনীয়া গছ আছে। কি সুন্দৰ পৰিৱেশ। তো গাইজ আপোনাক দেখাই আছোঁ ইয়াৰ পৰা এইখন তাতে এখন পাহাৰ, ইফালে এইয়া ইফালে এইখন পাহাৰ। ইয়াতে যদি আপোনালোকে জানে তেনেহ'লে দেওশালত থকা এই নদীটো, পাহাৰ দুখনৰ মাজত থকা নদীটোৰ নাম, নিজৰটোৰ নাম যদি জানে কমেণ্ট কৰি জনাব। আৰু এইফালে এই তাত একদম এই তাত কেমেৰা সেইটো অহা নাই চাগে, এই একদম তাতেও এখন পাহাৰ আছে। ইফালে এইখন পাহাৰ, ইফালে এইখন পাহাৰ, আৰু ইফালে এইখন এখন একদম তালৈ একদম ওপৰত তালৈ যদি যাওঁ, তাৰ পৰা একদম গোটেই দেওশালখন বোলে দেখা পায়, মানে একদম বহুত ভালদৰে চাব পাৰি। তো মানে ইমান ওপৰলৈ যাই নাথাকোঁ, বহুত ভাগৰ লাগিছে আৰু কিবা কিবি ফুৰিম বুলি ভাবি আছোঁ। তো ফুৰিলোঁ। আৰু ইয়াতে দেওশাল মানে ইয়াতে চৰাইদেউত আমি যে আহি থকা বুলি কৈছোঁ, মেইন ডেষ্টিনেশ্যনটো হ'ল চৰাইদেউ। গতিকে আহি চৰাইদেউ পালোঁ। চৰাইদেউত ইয়াতে দেওশাল পাহাৰখনত আহিলোঁ। তো আৰু পাৰ্ক আছে বোলে আৰু কিবা কিবি আছে। তো গাইজ আমি চিনি নাপাওঁতো, সেইকাৰণে মানে আমাৰ প্ৰব্লেম হৈছে, মানুহ সুধি আহি আছোঁ। যি পাৰোঁ আপোনালোকক দেখাই থাকিম। যদি পাৰ্কখনতো যদি যাব পাৰোঁ যাম, তাৰপিছত আৰু কিবা বোলে আগত কিবা এটা আছে, তো তেনেকৈ যাব পাৰোঁ যদি যাম। তো চাই ভাল লাগিছে যদি
কমেণ্ট কৰি জনাব। তো ভাল ভিডিঅ' দিব পাৰিছোঁ নাই, যদি পাৰিছোঁ তেনেহ'লে শ্বেয়াৰ কৰক গাইজ, অলপ শ্বেয়াৰ কৰক, অলপ এই ল'ৰাটোক অকণমান ছাপোৰ্ট কৰকতো গাইজ, কেনেকুৱা ভিডিঅ' বনাব ট্ৰাই কৰিছোঁ। এইফালে ইয়াত চুনুই মানে ঘৰৰ লগত কথা পাতি আছে, ঘৰত মা দেউতাকে কথা পাতি মানে ফোন কৰি আছে, তো সেইকাৰণে চুনুই কথা পাতি আছে। এইফালে তাক মই অলপ সেইফালে যাবলৈ ভিডিঅ' বনাই থকাৰ কাৰণে মানে ফুৰি আছোঁ, তো এনজয় কৰি আছোঁ। আপোনালোকে মই ইয়াত এনজয় লৈ আছোঁ, মোৰ নিজৰ স্কুল লেন্সৰ যিখিনি দেখিছোঁ কেমেৰা লেন্সৰ, আপোনালোকে সেইখিনি হয়তো মানে অনুভৱ নকৰে কিমান ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক, কমেণ্ট কৰক, খালি কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক আৰু ছাপোৰ্ট কৰক। কিমান কম আৰু আপোনালোকে ছাপোৰ্ট কৰক বুলি ছাপোৰ্ট কৰক গাইজ। মানে তাতে এনেকৈ নগা পাহাৰ এখন আছে, ওপৰত উঠোঁতে টেনশ্যন নাই, তলত মানে ওপৰত উঠোঁতে একদম যিটো মজা সেইটো মজা পাব লগাটো পাই যাওঁ, মানে একদম ফাটি যায়, পূৰা ফাটি যায়। কিন্তু নামতে টেনশ্যন নাই, একদম এই তাৰ পৰা নামতে ব্ৰেক মাৰি আহিব লগা হৈছে। এতিয়া এইখন পাহাৰৰ পৰা আমি ওলালোঁ, মানে দেওশালৰ পৰা ওলালোঁ, এতিয়া নেক্সট ডেষ্টিনেশ্যন যাম, তো চাই থাকক। মানুহটোৱে গাড়ী লৈ আহি আছে পুৰা। কষ্টৰ ফল কি সদায় মিঠা। গতিকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব। আৰু লাইক। এতিয়া আমি পাৰ্কৰ ভিতৰত সোমালোঁ। তো গাইজ চৰাইদেউ এতিয়া দেওশালতে আহিছোঁ, দেওশালত এইখন এখন পাৰ্ক, তো ভিতৰত নাযাওঁ, একো নাই গাইজ, এনেই বহিব পৰা দুখনমান বেঞ্চ টাইপ আছে আৰু বেলেগ নাই আৰু পাহাৰ আছে। কিন্তু গাইজ কি হেভি ঠাণ্ডা গাইজ, এই তো তেনে একো নাই গাইজ ইয়াতে, সেইকাৰণে ইয়াৰ পৰা ওলালোঁ, তো নেক্সট ডেষ্টিনেশ্যন চাই আছোঁ। ইয়াত চৰাইদেউ দুৰ্গা মন্দিৰ সেইফালে এইটো চৰাইদেউ খেলপথাৰ লিখা আছে ইয়াতে বেনাৰত এটা, তো এইখন চৰাইদেউ খেলপথাৰ, এইটো চৰাইদেউ খেলপথাৰৰ চকত আছোঁ আমি। তো গাইজ আপোনালোকে ইয়াতে পচা আৰু নপচা কিহৰ কাৰণে লিখিছে গমটো পোৱা নাই কিজানি, এইটো হ'ল নপচা বস্তু থোৱা আৰু এইটো হ'ল পচা থোৱা। এইটো পাকাৰ যে কুৱাবিলাক বনাই কুৱাৰ নিচিনাকৈ ইয়াতে, কিন্তু ভাল লাগিছে এনেকুৱা হ'বলৈ সদায় ডাষ্টবিনবিলাক, ইয়াতে কি ধুনীয়াকৈ এতিয়া পচা, ইয়াতে পচা থ'ব দিছে, তাতে নপচা, তো চব জেগাতে এনেকুৱা হ'ব লাগে। মিটাৰ ইয়াৰ পৰা যাব লাগিব, এইটো গেট, ইয়াৰ পৰা আমি যাম, তো দেখাই আছোঁ ভিডিঅ'টো।